বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ সকলোৰে পৰিচিত এটা ৰেচিপি, ছাগলীৰ মাংস। ছাগলী মাংস সকলোৱে খাইছে, কিন্তু মই আজি স্বাস্থ্যসন্মতভাৱে আপোনালোকৰ আগত ঘৰতেই কিদৰে বনাব পাৰি সহজতে তাৰ ৰেচিপিটো লৈ আহিছোঁ। মই আধা কেজিমান ছাগলী মাংস লৈছোঁ। তাৰপাছত ডাঙৰ সাইজৰ 5টামান আলু কাটি লৈছোঁ। আৰু আহকচোন আমি ছাগলী মাংসৰ বাবে মছলাখিনি প্ৰস্তুত কৰি ইয়াত সানি লওঁ। প্ৰথমতে ইয়াত 1 চামুচ হালধিৰ গুড়ি ছটিয়াই লৈছোঁ। তাত নিমখ সোৱাদ অনুসৰি দিব। মই ডাঙৰ চামুচ এখনত 1 চামুচ দিছোঁ। 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ মিট মছলা ছটিয়াই ভালকৈ মাংসখিনি মোহাৰি ল'ম। ইয়াত মই আগতীয়াকৈ 2টা পিঁয়াজ পিচি লৈছিলোঁ মিক্সিত, আৰু আদা নহৰু অলপমান পেষ্ট বনাই লৈছিলোঁ। সেইখিনিও মাংসত একেলগে সানি ল'ম। প্ৰথমতে পিঁয়াজখিনি ভালদৰে মঠি ল'লোঁ মাংসত। তাৰপিছত আদা নহৰুৰ পেষ্টখিনি তাৰ লগত ভালদৰে মঠি ল'ম। মই 1 চামুচ জোখত ৰিফাইন তেল ইয়াত ছটিয়াই লৈছোঁ। আপোনালোকে ৰিফাইন তেলৰ ঠাইত ঘি বা বাটাৰো দিব পাৰে। এয়া চাওকচোন, মোৰ মাংসত মছলাখিনিৰ মিশ্ৰণটো হৈ গৈছে। মই মাংস কাৰীৰ কাৰণে এখন মাটিৰ কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখন ভালদৰে গৰম হ'লে ইয়াত তেল দিম। মাটিৰ কেৰাহীত এনেকৈ মাংস বনালে মাংসৰ সোৱাদ দুগুণে বৃদ্ধি পায়। মোৰ কেৰাহীখন গৰম হোৱা দেখি মই তেল অলপমান দি দিছোঁ। মাংসত তেল সৰহ হ'লে খাবলৈ ভাল হয়, হ'লেও মই ইমান বেছি পৰিমাণৰ তেলো দিয়া নাই, কাৰণ মই স্বাস্থ্যসন্মতভাৱে মাংসখিনি ৰান্ধিছোঁ। তেলখিনি গৰম হৈ গৈছে। মই ইয়াতে ডালচেনি আৰু লং 2টামান দি দিছোঁ তেলত। লং আৰু ডালচেনিয়ে মাংসত খুব সুন্দৰ সুগন্ধি উলিয়ায়, কাৰণে মই তেলতে দি দিছোঁ। ইয়াৰ পিছত মই পিঁয়াজ আৰু নহৰুখিনি ফ্ৰাই কৰিম। ইয়াত মই অকণমান হালধি দি পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। মোক পিঁয়াজখিনিৰ পৰা সুন্দৰ কালাৰ এটা ওলাইছে, ৰঙচুৱা নিচিনা। ইয়াতে মই এতিয়া জলকীয়াকেইটাও দি দিম। মই জ্বলা খাই ভাল পাওঁ কাৰণে 2টামান সৰহকৈ দিছোঁ জলকীয়া। আপোনালোকে জ্বলা খোৱাৰ ওপৰত জলকীয়া দিব। মই ইয়াত অকণমান চেনি ছটিয়াই দিছোঁ। চেনিয়েও মাংসত বৰ সুন্দৰ কালাৰ আনে। মাংসখিনি কেৰাহীত দি ভালদৰে লৰাই অলপ সময় ফ্ৰাই হ'বলৈ দিম। এনেদৰে মাংসখিনি লৰাই পেলাই মই এতিয়া অলপ সময় ঢাকনা লগাই দিম। মাংসখিনি আধা সিজা হোৱাৰ পিছত মই আলুখিনি মাংসৰ লগত দি দিছোঁ। আলু আৰু মাংসখিনি ভালদৰে এনেকৈ লৰাই আলুখিনি সিজিবৰ কাৰণে দিয়া হ'ল। মাংসৰ কাৰীখন প্ৰস্তুত হৈ গৈছে। এতিয়া মই অকণমান ইলাচি গুড়ি ইয়াত ছটিয়াই দিম। মোৰ মাংসৰ কাৰীখন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ গৈছে। এয়া চাওকচোন, মোৰ মাংসৰ কাৰীখন তৈয়াৰ হৈ গৈছে। মাংস আৰু আলুৰ কাৰীখন দেখিবলৈও বৰ সুন্দৰ হৈছে। এনেকৈয়ে এদিন বনাই আপোনালোকেও পৰিৱেশন কৰিব। এনেকৈ মাংসৰ কাৰী বনালে স্বাস্থ্যসন্মত হয়। ইয়াত মই বৰ বেছি তেল মছলাও ব্যৱহাৰ কৰা নাই। আপোনালোকে এনেকৈ এদিন বনাই পেলাই পৰিৱেশন কৰিব। যিকোনো ধৰণৰ ভাত হওক, পোলাও হওক, ৰুটি হওক, এনেকৈ মাংস বনাই আপোনালোকে পৰিৱেশন কৰিব পাৰিব। লগতে যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।